নমস্কাৰ, মই কৌশিক চুতীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞানমলৈ। আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ সাধাৰণ জ্ঞান নামৰ শিতানটিৰ আন এটা ভিডিঅ'লৈ। আহক আজিৰ ভিডিঅ'টোতনো মই কি দিছোঁ আপোনালোকৰ বাবে চাই লওঁ আহক। আজি প্ৰথমতে মই আপোনালোকৰ বাবে আনিছোঁ পৃথিৱীৰ কেইখনমান বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ নাম। আপুনি মোবাইল স্ক্ৰীণত দেখিবলৈ পাইছে, আপোনালোকৰ বাওঁহাতে আছে গ্ৰন্থকেইখনৰ নাম আৰু সোঁহাতে আছে গ্ৰন্থকাৰ কেইজনৰ নাম। এতিয়া আমি চাওঁ আহক, চাৰ্লছ ডিকেন্স নামৰ গ্ৰন্থকাৰজনেনো কি গ্ৰন্থ লিখিছিল। তেখেতে লিখিছিল অলিভাৰ টুইষ্ট নামৰ এখন বিখ্যাত গ্ৰন্থ, আৰু ইলিয়াড নামৰ গ্ৰন্থখন লিখিছিল হোমাৰ নামৰ এজন গ্ৰন্থকাৰে। আৰু আমি সকলোৱে জানো এখন বিখ্যাত গ্ৰন্থ হেমলেট, সেই হেমলেটখনৰ গ্ৰন্থকাৰ হৈছে শ্বেক্সপিয়েৰ। আৰু মেক্সিম গৰ্কি নামৰ আন এগৰাকী বিখ্যাত গ্ৰন্থকাৰে লিখিছিল মাদাৰ নামৰ সেই বিখ্যাত গ্ৰন্থখন। আৰু গালিভাৰ ট্ৰেভেলছ নামৰ গ্ৰন্থখন লিখিছিল জনাথন ছুইফ্ট নামৰ এজন গ্ৰন্থকাৰে। শ্বেক্সপিয়েৰৰ আন এখন বিখ্যাত গ্ৰন্থ হ'ল জুলিয়াছ চিজাৰ। আলেকজেণ্ডাৰ ডুমাই লিখিছিল থ্ৰী মাস্কেটিয়াৰ্ছ। আৰু প্ৰিন্স নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ আছিল নিকোলা মেকিয়াভেলি। কাৰ্ল মাৰ্ক্স গ্ৰন্থকাৰজনৰ গ্ৰন্থখন হৈছে কমিউনিষ্ট মেনিফেষ্টো। আৰু এ টেল অফ টু চিটিজ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ চাৰ্লছ ডিকেন্স। আহক এতিয়া কিছুমান কথাৰ বৈজ্ঞানিক কাৰণ জানি লওঁ, যিবোৰ আমাৰ দৈনন্দিন জীৱনত চলি আছে। প্ৰথমে আমি চাওঁ গাখীৰত সৰ কিয় উঠে। ইয়াৰ উত্তৰটো হৈছে গাখীৰত এক ধৰণৰ স্নেহ পদাৰ্থ থাকে, যি স্নেহ পদাৰ্থ গাখীৰ গৰম কৰিলে কিছু পাতল হৈ গাখীৰৰ পৰা পৃথক হৈ পৰে, আৰু ই গাখীৰতকৈ পাতল হোৱাৰ বাবে ওপৰলৈ উঠি আহে। আৰু গাখীৰ যেতিয়া ঠাণ্ডা কৰা হয়, তেতিয়া এই স্নেহ পদাৰ্থ গাখীৰতকৈ অলপ গধুৰ হৈ যায়, যাৰ বাবে ই তললৈ নামি আহে আৰু গাখীৰত এখন পাতল চামনি বান্ধে। ইয়াকে আমি সৰ বুলি কওঁ। এতিয়া বন্ধুসকল, জানিলেনে গাখীৰত সৰ কিয় উঠে? আহক এতিয়া আন এটা ঘটনাৰ বৈজ্ঞানিক কাৰণটো জানি লওঁ। এই ঘটনাটো হৈছে মাটিৰ পাত্ৰত পানী নাৰাখিলে ঠাণ্ডা হয় কিয়? ইয়াৰ উত্তৰটো হৈছে মাটিৰ পাত্ৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা থাকে। বাহিৰৰ বায়ুৰ সংস্পৰ্শত বিন্ধাবোৰত সোমাই থকা পানী বাষ্প আকাৰে উৰি যায়। বিন্ধাৰ এইদৰে খালী হোৱা অংশ পূৰাবলৈ আকৌ পানী সোমাই আহে। এই কাৰ্য অবিৰতভাৱে চলি থকাত পাত্ৰৰ ভিতৰৰ উষ্ণতা কমে, আৰু ইয়াৰ ফলত মাটিৰ পাত্ৰৰ পানী আন পাত্ৰৰ তুলনাত বেছি ঠাণ্ডা হয়। বন্ধুসকল, আজি আৰু এই ভিডিঅ'টোত একো নিদিওঁ। যদি এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে পাব বিচাৰে, তেতিয়াহ'লে এই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আমি দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাবলৈ পায়। বন্ধুসকল, আজিলৈ দিলোঁ বাই।